ডিব্ৰুগড়ত তুংগত উঠিছে কংগ্ৰেছ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা। সোমবাৰে পুৱাৰে পৰা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাক্তন সাংসদ তথা ডনাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আৰু বিজেপি দলৰ প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলীয়ে সমষ্টিটোত পৃথকে ভোটাৰক আকৰ্ষিত কৰাৰ মানসেৰে নিৰ্বাচনী প্ৰচাৰ সভা তুংগত কৰি তুলিছে। সোমবাৰে দিনৰ 1 বজাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰে বৰডুবি টিংৰাই শাখাৰ অসম চাহ মজদুৰ সংঘৰ সভাগৃহত প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপিৰ শাসনাধিষ্ঠিত মোদী চৰকাৰক চোকা সমালোচনা কৰে। প্ৰায় ৩০ শতাধিক লোক সমবেত থকা সভাখনত ঘাটোৱাৰক সংগ দিয়ে তিনিচুকীয়াৰ প্ৰাক্তন বিধায়ক RP সিং, অসম চাহ মজদুৰ সংঘৰ টিংৰাই শাখাৰ সভাপতি সম্পাদককে ধৰি বহু কেইজন বিষয়ববীয়াই। ইফালেদি জিলাখনৰ প্ৰাক্তন সাংসদ তথা বিজেপি দলৰ প্ৰাৰ্থী তথা চাহ জনগোষ্ঠীৰ যুৱ নেতা ৰামেশ্বৰ তেলীয়েও দুলীয়াজান সমষ্টিৰ অন্তৰ্গত নাওহলীয়াত এখন সভাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ দিনত ৰাজ্যত হোৱা উন্নয়নৰ ফুলজাৰিৰে ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ সপোন পুহি ৰাখিছে। সাংবাদিকৰ কেইবাটাও প্ৰশ্নৰ উত্তৰত দুয়োগৰাকী প্ৰাৰ্থীয়ে কাৰো বাবে কোনো ফেক্টৰ নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে। 2014 চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ বিজেপি চৰকাৰে যি ভুৱা প্ৰতিশ্ৰুতি দিছিলে, তেওঁলোকে ৰাইজক যি কৈছিলে মূল্য বৃদ্ধি আমি কমাই দিম, অসমৰ পৰা বাংলাদেশী খেদি পঠিয়াম, অসম চুক্তি আখৰে আখৰে পালন কৰিম, এইবোৰ কথা আমাৰ চাহ মজদুৰৰ দৰমহা বঢ়াই দিম, এইবোৰ কথা কৈছিলে, এটাও কাম তেওঁলোকে নকৰিলে। মই যেতিয়া সাংসদ হোৱাৰ পিছত আমি 500 ৰাস্তা চেংচন কৰাৰ কাৰণে লাগিছিলোঁ ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ কাৰণে। আপোনাক জনাবলৈ পাই সুখী হৈছোঁ, আমাৰ 425টা PMGSY প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনা ৰাস্তা ইতিমধ্যে চেংচন হৈছে, কাম চলি আছে আৰু 75 ৰাস্তাৰ কিছু টেকনিকেল কাৰণত এইখিনি কাম আমি কৰিব পৰা নাই। নিশ্চয় আগন্তুক দিনত আমাৰ যেতিয়া চৰকাৰ হ'ব এই 75 ৰাস্তা চেংচন কৰাৰ উপৰিও আৰু অজস্ৰ আমি PMGSY ৰাস্তা আমি চেংচন কৰাম দিল্লীত। ঠিক তেনেকৈ চাহ বাগিচাত যদি আপোনাক যায় দেখিব, চাহ বাগিচাত ৰাস্তা নিৰ্মাণ হৈ আছে। প্ৰত্যেক চাহ বাগিচাত 1 কোটি টকাকৈ দিয়া হৈছে, ৰাস্তা নিৰ্মাণ কৰিছোঁ। প্ৰত্যেক চাহ বাগিচাৰ যিসকল শ্ৰমিক আছে তেওঁলোকৰ একাউণ্ট খোলা হৈছে, একাউণ্টত 2,500 5,000 টকা দিয়া হৈছে। চাহ বাগিচাৰ যিবিলাক গৰ্ভৱতী মহিলা তেওঁলোকক 12,000 টকা দিয়া হয়। সৌভাগ্য আঁচনিৰ যোগেদি আমি লাইটৰ ব্যৱস্থা কৰি দিছোঁ। দীনদয়াল উপাধ্যায় জ্যোতি যোজনাৰ যোগেদি আমি নতুন লাইন বহাইছোঁ বাগানবিলাকত, গাঁৱত, চহৰত। আৰু আজি একেবাৰে মূল্য বৃদ্ধি ইমান পাইছে যে দুখীয়া ৰাইজ চলিবৰ কাৰণে কঠিন হৈছে আৰু সেইকাৰণে আমি তেওঁলোকে অসমৰ উন্নয়নৰ কাৰণে যি ধৰণে কাম কৰিব লাগিছিলে সেই ধৰণে কাম কৰা নাই। আৰু সেই কথা লৈয়ে আমি যাম আৰু আমি ক'ম যে আপোনালোকে মই সাংসদ থাকোঁতে যিখিনি কৰিলোঁ, বৰ্তমান সাংসদে কি কৰিলে নকৰিলে তাৰ হিচাপ কিতাপ লৈ ৰাইজে এইবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছক তেওঁলোকৰ সমৰ্থন দিব। বাগানৰ চাউলটো যিটো আছিল 3 টকীয়াটো ফ্ৰী কৰি দিয়া হৈছে, গাঁৱত যিটো 3 টকীয়া চাউল হৈছে সেইটো 1 টকা কৰি দিয়া হৈছে। বাগানৰ ছোৱালী 65% যিসকল পাৰ্চেণ্টেজ পাইছিল তেওঁলোকক যিটো স্কুটি দিয়া হৈছে, 65% যিসকল ছোৱালী হাই ছেকেণ্ডেৰী পাছ কৰিছিল তেওঁলোকক ইতিমধ্যে আমি নাৰ্ছ পঢ়াইছোঁ। ঠিক তেনেকৈ আমি ইতিমধ্যে ভাবিছোঁ যে এই ইলেকশ্যনটোৰ কাৰণে কোড অফ কণ্ডাক্ট লাগিব, নহ'লে অসমত 10,000 টি গাৰ্ডেনৰ ল'ৰা ছোৱালীক মেট্ৰিক পাছ কৰা, হাই ছেকেণ্ডেৰী পাছ কৰা ল'ৰা ছোৱালীক ইতিমধ্যে এককালীন 25,000 টকা সাহায্য আগবঢ়াবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা সিদ্ধান্ত লোৱা হৈছে। তেনেকৈ অনেক আঁচনি চাহ বাগিচাৰ কাৰণে লোৱা হৈছে, গাঁৱৰ কাৰণে লোৱা হৈছে, চহৰৰ কাৰণে লোৱা হৈছে। তো এইবিলাক কথা লৈ আমি ৰাইজৰ ওচৰত যাম আৰু ভোট বিচাৰিম আৰু ভাৰতীয় জনতা পাৰ্টি আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিটো আমি জিকিম। নিৰ্বাচনত মই যিসকল প্ৰতিদ্বন্দ্বী আছে সকলোকে মই সন্মান জনাওঁ, সকলোকে সমান শক্তিশালী বুলি অনুভৱ কৰিও সিদ্ধান্ত ডিব্ৰুগড়ৰ ভোটাৰ ৰাইজে সেই সিদ্ধান্ত ল'ব। সেইটো সময়ত ক'ব আৰু ৰাইজে ক'ব ফেক্টৰ হয় নে নহয়। তেওঁ 25 বছৰ আছিল, কি আছিল এই বাগানখনত, জুটলিবাৰী বাগানখন গৈ খবৰ লওক তেওঁ কি কৰিলে। কিন্তু আমি জনামতে কংগ্ৰেছ 60 বছৰ শাসন কৰি 60 টকাৰ কাম কৰা নাই। জুটলিবাৰী বাগান নহয়, অসমত যিমান বাগান আছে 60 পইচাৰো কাম কৰা নাই। মই 100% আশাবাদী যে মই 5 বাৰ ডিব্ৰুগড়ৰ ৰাইজে মোক নিৰ্বাচিত কৰি পঠিয়াইছে, এইবাৰ 6ষ্ঠ বাৰলৈকো তেওঁলোকে মোক নিৰ্বাচিত কৰিব পঠিয়াব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস। 2014 চনত কিন্তু মই কৈছিলোঁ 1,85,000 যাব, 1.5 লাখ ভোটৰ ব্যৱধানতো মই জিকিম, কিন্তু এই সময়ত 1,85,000 ভোটত জয়ী হ'লোঁ। ৰাইজে আশীৰ্বাদ দিলে আৰু নিশ্চয় এবাৰো তেনেকৈ আশীৰ্বাদ দিব আৰু বহুত সংখ্যক ভোটত আমি কংগ্ৰেছৰ প্ৰাৰ্থীজনক পৰাস্ত কৰিবলৈ সক্ষম হ'ম। এতিয়া সময়হে ক'ব ৰামেশ্বৰ নে পৱন সিং ঘাটোৱাৰক সমষ্টিটোত ভোটাৰ ৰাইজে
কোনখন পাল্লাত তুলি দিল্লীৰ আগমনৰ পথ সুগম কৰে। নিউজ ডেস্ক ৰিপোৰ্ট, পাব্লিক নিউজ টাইম।